নিজৰ যদি ব্যৰ্থতা সেইটো বেলেগক দোষ দি লাভ নাই তেখেতে কি কাম কৰিছে ৰাইজৰ আগত দাঙি ধৰক আৰু কি কৰিবলৈ বিচাৰিছে ককলাবাৰীত কি কৰিবলৈ বিচাৰিছে সেইটো আহি পেলাই কওক তেখেতৰ দিনত সাৱধান হোৱা দলংখিনি আমি কৰিবলৈ গৈ আছোঁ তেখেতে ৩,০০০ কোটি টকা ধাৰ কৰি থৈ যোৱাটো আমি পৰিশোধ কৰিবলৈ গৈ আছোঁ নহ'লে আজি ৰাইজৰ হাৰাশাস্তি হৈ আছে তেখেতে আধৰুৱা কৰি থোৱা স্কিমবিলাক প্ৰকল্পবিলাক আমি পূৰা কৰিবলৈ গৈ আছোঁ আপুনি আত্মসাৎ কৰা বুলি কৈ আছে আমিতো কাম আৰম্ভই কৰিছোঁ না ১৭ বছৰ কোনে আছিলে আত্মসাৎ কোনে কৰিছে BTCৰ টকা পইচাবিলাক কোনে খাইছে আত্মসাৎ কৰিবলৈ চাওক আপোনালোকে এতিয়া আপোনালোকক আমি স্কিম টু স্কিম মানে হোৱাইট পেপাৰ দিব পাৰোঁ গোটেই মানে যি কাম কৰিছোঁ এটা আপোনালোকে হোৱাইট পেপাৰ লৈ যাব পাৰে আত্মসাৎ কৰিবতো তেখেতৰ নিচিনা 15 বছৰ কাম কৰিব লাগিবতো তেখেতৰ নিচিনা ১,০০০ কোটি টকা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰা আনিব লাগিবতো আমাৰ ১৫০০ কোটি টকাটো আমি প্ৰকল্প ৱাইজত খৰচ কৰিব বিচাৰিছোঁ ভাল প্ৰকল্পত তেখেতে কি কৰিলে ১,০০০ কোটি টকাত সেইটো হিচাপ দিয়ক আগতে ৭০০ কোটি টকা পালে ইয়াৰ আগত ২০০ কোটি টকা পালে আজি ইমান টকা আহিছে প্ৰত্যেক বছৰত WPTৰ পৰা ২০০-৩০০ কোটি টকা আনি খুটা কম্বলৰ ছাপ্লাই দিছে ইয়াৰ হিচাপটো দিয়ক ৰাইজক আৰু এটা কথা কৈছে যে অৰিজিনেলি মানে আপোনাৰ NDFB ৩ কি ৪,০০০ আছিলে কিন্তু আপোনালোকে ভুৱা বনাই কেনে ১২,০০০ NDFB সৃষ্টি কৰা বুলি কৈছে এইটো কথাৰ কি প্ৰসংগ আছে NDBৰ ভুৱা কৰা NDBৰ সঁচা কৰা NDB লিডাৰবিলাকৰ লগত বহি ল'লেই হ'ল NDBৰ কেইজন আছিল কেইজন নাই ইয়াৰ কিবা লিষ্টটো লৈ পেলাই আজি কিবা এটা প্ৰাসংগিকতা আছে জানো NDB যিখিনি কাম কৰিছিলে কি যিখিনি ল'ৰা সংগ্ৰাম কৰিছিলে সেইখিনি ৰিহেবিলিটেশ্যন দিয়াত হাগ্ৰামা মহিলাৰ ইমান টেনশ্যন কিয় হৈছে আপুনি ভুৱা বনোৱা বুলি কৈছে মই বনাই মোৰ কি লাভ হৈছে মোৰ NDB ভুৱা বনাই VLT ভুৱা বনাই মোৰ কিবা লাভ হ'ব জানো মইতো পিচ বিল্ডিঙৰ কাৰণেহে কাম কৰি আছিলোঁ তেখেতে শান্তি বিচৰা নাছিলে চুক্তিটো হোৱাটো বিচৰা নাছিলে আপোনালোকে দেখিছে যে এই চুক্তিটো হ'ব দিয়া নাছিলে হাগ্ৰামাই চুক্তি যদি নিদিলে হয় আজিও জংঘলত বন্দুক লৈ থাকিলেহেঁতেন আজিও ডিজিগনেটেড কেম্পত আজি ল'ৰাবিলাক থাকিলে আৰু সেইটোৱে হাগ্ৰামাই ভাল পায় নিজে উঠি ৰজা বহি ৰজা হৈ থাকিব ৰাইজে খাবলৈ একো নাপাওক ল'ৰাবিলাক ঘৰত মা দেউতাৰ লগত আহাটো আজি বেয়া পাইছে তেখেতে এইবিলাক পৰিৱেশ হাগ্ৰামা মহিলাৰ কথাটো কৈ শেষ কৰিব নোৱাৰে